নমস্কাৰ প্ৰথমে আপোনাৰ মোৰ চেনেলটো স্বাগতম জনাইছো আৰু এটা ধন্যবাদ জনাইছো আপুনি মোৰ ভিডিওটো ক্লিক কৰাৰ বাবে তো আজি আমি এই ভিডিওটোৰ জৰিয়তে হেল্থ ইন্সুৰেন্সৰ বিষয়ে কিছুমান নজনা কথা জানিবলৈ চেষ্টা কৰিম যদিহে আপুনি এটা হেল্থ পলিচি লম বুলি ভাবি আছে বা লব তো এই ক্ষেত্ৰত আপুনি কেনে ধৰণে আগবাঢ়িব লাগিব আৰু মই সেই সকলৰ কাৰণে এই ভিডিওটো বনাইছো যি সকলে হেল্থ ইন্সুৰেন্সৰ বিষয়ে একেবাৰে নাজানে যেটা এটা সমীক্ষাত পোৱা গৈছে যে ভাৰতত কেৱল 20% মানুহে এতিয়ালৈকে হেল্থ পলিচি লৈছে গতিকে এই ক্ষেত্ৰত আমি কেনে ধৰণে হেল্থ ইন্সুৰেন্সটো কি বস্তু বা ইয়াক ললে আমি কেনে ধৰণে লব লাগিব বা কি কি সাৱধানতা আমাৰ থাকিব লাগিব বা বস্তুটা কিনাৰ আগত যেনেকৈ আমি লং পেন এটা যদি বজাৰত কিনিব যা আমি কেনে ধৰণে আগফালা পিছফালা সব চাই লওঁ তো ঠিক তেনে ধৰণে হেল্থ পলিচিটা আমি লবলৈ যাওঁতে আমি কেনে ধৰণে আগবাঢ়িব লাগিব কি বস্তু তাত আমি লক্ষ্য কৰিব লাগিব যে পলিচিটোত আমাৰ কি কভাৰ আছে কি কভাৰ নাই তো সেইখিনি মোৰ যিখিনি সম্যক জ্ঞান আছে মই সেইখিনি আপোনাৰ আগত অৱগত কৰিব বিচাৰিছো গতিকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তো প্ৰথম কথাটো হ'ল যে যদিহে আমি এটা হেল্থ পলিচি লওঁ তো এই ক্ষেত্ৰত আমাৰ প্ৰথম থাকিব লাগিব যে এক্সিডেন্টেল কভাৰ আপুনি যেটো পলিচি ল'ব তাত আপোনাৰ এক্সিডেন্টেল কভাৰটো আছে নে নাই সেই বস্তুটো আমি প্ৰথমে চাব লাগিব যেহেতু প্ৰত্যেক প্ৰায়বিলাক কোম্পানীতে এক্সিডেন্টেল কভাৰটো আজিকালি থাকি গতিকে হেতু ইমান চাবলগীয়া নাই তথাপিতো চাই লওঁটো জৰুৰী হয় তে এক্সিডেন্টেল কভাৰটো কি হয় যেটো আমি যিসকলে ভুক্তভোগী হৈছে বা আমি দেখিছো চকুৰে ধৰক যদি কাৰোবাৰ হাত ভৰি বা তাতকৈ বেছি কিবা দুৰ্ঘটনাত যিমানখিনি হৈ যায় ভাগি যায় বা কিবা বহুতখিনি খৰচা হয় তাত আপোনাৰ নিজে বেমাৰী হৈ থাকে প্লাস যিখিনি আমাৰ ফ্যামিলি মেম্বাৰ থাকে তেখেতলোকে ফাইনান্সিয়ালি বহুতখিনি কষ্ট পাবলগীয়া হয় তো সেইবিলাকৰ পৰা যদিহে আমি পৰিত্ৰাণ পাবলগীয়া হয় তেতিয়া হলে হেল্থ পলিচি এটা লোৱাটো বিশেষভাৱে জৰুৰী হয় যেহেতু যদিহে আমি এটা ইন্ডিভিজুৱেলি এটা আমি যদি পলিচি লওঁ 5 লাখ টকাৰ যদি আমি এটা পলিচি লৈ থওঁ মিনিমাম আপোনাৰ এটা মই গড়পত্ৰ হিচাপতে কৈছো ধৰক 5000 6000 ৰ ভিতৰতে আমি এটা 5 লাখৰ এবছৰৰ বাবে আমি এটা পলিচি ল'ব পাৰো তো ইয়াত কি হয় আমি 4-5 টকাতে আমি 5-6 লাখৰ আমি এটা ট্ৰিটমেন্ট কৰিব পাৰো গতিকে হেতু এটা বহুত লাভৰ কথা গতিকে আমি সেইখিনি ক্ষেত্ৰত এটা হেল্থ পলিচি লোৱাটো বিশেষ জৰুৰী হয় গতিকে যদিহে আমি এটা হেল্থ পলিচি ল'ব যাওঁ প্ৰথমে আমি চাই ল'ব লাগিব যে এক্সিডেন্টেল কভাৰ পলিচিটোত আছে নে নাই সেকেন্ড বস্তুটো হ'ল যে প্ৰি এণ্ড পোষ্ট হস্পিটেলাইজেশ্যন ফেসিলিটি এই ফেসিলিটিটো আমাৰ আছে না নাই প্ৰি এণ্ড পোষ্ট হস্পিটেলাইজেশ্যন বস্তুটো হ'ল কি যে যদিহে আপুনি ধৰি লওক জানুৱাৰী 1 তাৰিখে আপুনি ট্ৰিটমেন্ট কৰিছে তো তাৰ কিমান দিনৰ আগৰ পৰা ট্ৰিটমেন্টৰ খৰচ মানে ইন্সুৰেন্স কোম্পানীয়ে প্ৰভাইড কৰিব আৰু কিমান দিনলৈকে কৰিব সেইটো আমি চাই ল'ব লাগিব নেক্সটটো হ'ল যে আমাৰ ক্লেইম সেটেলমেন্টটো ধৰক বেলেগ কোম্পানী বেলেগ হয় তো মই বেলেগ এটা ভিডিওত বনাম যে কোনটো কোম্পানী কিমান % আপোনাৰ ক্লেইম সেটেলমেন্ট হয় তথাপিতো মই মোটামুটি কওঁ যে ক্লেইম সেটেলমেন্টটো আমাৰ চাব লাগিব তো গোটেইখিনি ৰেশিও মিলাই পেলাই আমি কি আৰু এটা মোটামুটি কথাটো ওলাইছে কাৰণে কওঁ যে যদিহে আপুনি পলিচি লয় তো ইন্ডিভিজুৱেল এটা কোম্পানী পলিচি নাচাব তাত আপুনি কেইবাটা কোম্পানীৰো চাব যেনেকৈ মই আপোনাক কৈ দি আছো SBI থাকে তাৰ পিছত আপোনাৰ HDFC আৰ্গৰ থাকে বাজাজ এলায়েন্সৰ থাকে ইউনিভাৰ্সেল সাম্পোৰ থাকে ৰেলিগাৰ থাকে ষ্টাৰ হেল্থ ইন্সুৰেন্স আছে বহুতখিনি কোম্পানী আছে তো প্ৰত্যেকৰে ক্লেইম সেটেলমেন্টটো বেলেগ হয় তো তাৰ ভিতৰত আমাৰ যোনটো ক্লেইম সেটেলমেন্ট সকলোতকৈ বেছি আপোনাৰ পলিচিটোত আপোনাৰ যেতিয়া কোটেশন বনাব তেতিয়া ক্লেইম সেটেলমেন্টটো ওলাই আহিব তো গতিকে সেই ক্লেইম সেটেলমেন্টৰ অনুসৰিহে আমি পলিচি এটা কিনাটো বিশেষ জৰুৰী যে দামী কোম্পানী হল বুলি বা পপুলাৰিটি হল বুলি যে কোম্পানীটো আপোনাৰ ক্লেইম দিব তো হেতুও নহয় গতিকে তাত কি হয় আপুনি ক্লেইম সেটেলমেন্ট ৰেশিওটো আমি চাব লাগিব তাৰ পিছতে আপোনাৰ থাকে যে বেড ধৰি লওক আপোনাৰ ট্ৰিটমেন্টটো জেনাৰেল ৱাৰ্ডতো হয় সিঙ্গল ৱাৰ্ডতো হয় কিন্তু তাতে কি হয় জেনাৰেল ৱাৰ্ডত আপুনি যিখিনি সুবিধা পাব তাতকে আপুনি সিঙ্গল বেডত মানে বেছি সুবিধা পাব গতিকে পলিচি এটা লোৱাৰ আগত আমি সেইখিনি কথাও চাব লাগিব তাৰপিছত এক্সিডেন্টেল কভাৰটো থাকি গৈছিলে বেডটো কলোৱে মই আৰু এটা থাকে যে আমাৰ ক্ৰিটিকেল ইলনেছত কি হয় যদি হয় এক্সিডেন্ট নহয় বেলেগ আমাৰ বেমাৰ থাকে ধৰি লওক আপোনাৰ হাৰ্ট এটেক থাকে হয়নে টিউমাৰ থাকে বিভিন্ন ধৰণৰ অপাৰেচন থাকে তো সেইবিলাক কেন্সাৰ বিভিন্ন ধৰণৰ বেমাৰ আছে যিবিলাক এতিয়া বৰ্তমান মুখত অহা নাই তো সেইবিলাকৰ পৰা বাচিবলৈ সেইখিনিত আমাৰ কিমানখিনি টকা পইচা খৰচ হয় কিন্তু যদিহে আমি এটা হেল্থ পলিচি লৈ থৈ দিওঁ তেতিয়া হলে কি হয় এইখিনিৰ পৰা আমি পৰিত্ৰাণ পাব পাৰো গতিকে এটা খুব
অত্যন্ত জৰুৰী হয় গোটেই ফেমিলিৰো থাকে আপুনি হেল্থ পলিচি ল'ম বুলি ক'লে আপোনাৰ গোটেই মা দেউতা বাই ভনীৰ পৰা ধৰি ল'ৰা ছোৱালী সকলোলৈকে আপুনি এটা ফেমিলি হেল্থ পলিচিও ল'ব পাৰে তো সবৰে কোটেশন বেলেগ বেলেগ হ'ব যদিহে আপুনি ইণ্ডিভিজুৱেলি লয় কম প্ৰিমিয়াম হ'ব আৰু যদিহে আপুনি গোটেইখিনি ফেমিলি মেম্বাৰক লৈ পেলাই লয় তেতিয়াও এটা প্ৰিমিয়ামটো অলপ বেলেগ বেলেগ হ'ব আৰু প্ৰিমিয়ামৰ ক্ষেত্ৰত আমি নজৰ দিব লাগিব প্ৰিমিয়ামৰ ক্ষেত্ৰত কি বেলেগ বেলেগ কোম্পানীৰ সাম ইস্যুটো একে থাকে ধৰ 5 লাখ টকাৰ কোনোবা এটা কোম্পানী আপোনাৰ 5000 টকাতে কৰে আৰু কোনোবা এটা কোম্পানী আপোনাৰ 7000 হ'ব তো এই প্ৰিমিয়ামটো যোনটো কোম্পানীত অল ফেচিলিটি দি পেলাই প্ৰিমিয়ামটো সবতকৈ কম হয় তো আমি সেইটো ক্ষেত্ৰটো লক্ষ্য কৰিব লাগিব তাৰ পাছতে আছে আপোনাৰ টাই আপ সেটেলমেন্ট টাই আপটো হল কি যে আপুনি যোনটো লোকেশনৰ হয় তো সেইটো লোকেশনৰ লগত আপুনি যোনটো কোম্পানীৰ ইন্সুৰেন্স আপুনি কিনিছে তো সেই কোম্পানীটোৰ সেই লোকেশনটোৰ লগত মানে লোকেশনটোৰ হস্পিটেল কেইখনৰ লগত টাই আপ আছে না নাই টাই আপ ফেচিলিটিটো আছে না নাই তো তেতিয়া আমাৰ কি হয় ক্লেম কৰিবলৈ সুবিধা হয় তাত আমাৰ ইমান দৌৰাদৌৰি কৰিবলগীয়া দৰকাৰ নহয় গতিকে টাই আপ ফেচিলিটিটো আছে না নাই তো এইটোৰ ক্ষেত্ৰতো আমি লক্ষ্য কৰিব লাগিব গতিকে ভিডিঅ'টো ইমানে মই বিশেষ বৰ্ণনা কৰি ক'ব পৰা নাই গতিকে ইমানখিনিলৈকে চাই থকাৰ কাৰণে ধন্যবাদ